দেউতা ফোন কৰিছে। হেল্ল' দেউতা। কি মাৰ এক্সিডেণ্ট? কি এক্সিডেণ্ট? ডক্টৰ কৈছে বোলে 2 ঘণ্টাৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব, নহ'লে মাৰক বচাব নোৱাৰিমে নেকি? দেউতা মাক যেনেকে হ'লেও বচাবই লাগিব। দেউতা মাক যেনেকে হ'লেও বচাবই লাগিব। মাৰ অপাৰেশ্যনৰ বাবে 2 লাখ টকা লাগিব। 2 লাখ টকা লাগে। এতিয়া মই 2 লাখ টকা মই ক'ৰ পৰা যোগাৰ কৰোঁ? আমাৰ মাটি বাৰী ঘৰ দুৱাৰ সকলো বেছি দিওঁ দেউতা। প্ৰয়োজন হ'লে আমি ৰাস্তাই ঘাটে ভিক্ষা মাতিম দেউতা। তথাপিও মাক এনেকৈ হেৰাই যাব দিব নোৱাৰো। আমাৰ এই কণমানি উৰুষা বজাৰ আৰু সেই ভেকুলী পিঠিটো আমাৰ মাটিখন কোনে 2 লাখ টকাত কিনিব? মাজনী কোনে 2 লাখ টকাত কিনিব? মাজনী টকাৰ অভাৱত আজি যদি মাৰকো হেৰুৱাবলগীয়া হয়। মাক বাৰু কিয় ইমান কষ্ট দিছা ভগৱান? তাতকৈ যদি মোকে মাৰি দিলাহেঁতেন ময়ে শান্তিত পালোহেঁতেন। ভগৱান ময়ে শান্তিত তই তেনেকুৱা কথা মুখত নানিবি। তেনেকুৱা কথা মুখত নানিবি। এনেই দুখে কোলাই পাচিয়ে নধৰা হৈছে। হে ভগৱান, মই বাৰু জীৱন যুদ্ধত হাৰি যাম নেকি? ককাইদেউ, ককাইদেউ, বৌ বাৰু এতিয়া অৱস্থা কেনে? মই কথাটো ৰাস্তাতে গম পাইছোঁ। নীল ভাইটি হয়, বৰ অৱস্থা বৰ ভাল নহয় ভাইটি। অপাৰেশ্যনৰ বাবে ডক্টৰে কৈছে বোলে বহুত টকা লাগে। মোক বচাব নোৱাৰিমেই নেকি? তেনেকৈ কিয় ভাবিছোঁ ককাইদেউ? ভগৱান আছে নহয়, আৰু আমিতো মৰি যোৱা নাই, আমি আছোঁ ককাইদেউ। আপুনি চিন্তা নকৰিব ককাইদেউ। আপুনি যেনেকৈ হ'লেও বৌক বচাবই লাগিব। কিমান টকা লাগে মই দিম আপোনাক। আপুনি দুখ নকৰিব ককাইদেউ, বৌক আমি বচাবই লাগিব। নীল ভাইটি, তোমাক মই পিছত ইমানবোৰ টকা ক'ৰ পৰা ঘূৰাই দিম? মোক টকা ঘূৰাই দিব নালাগে ককাইদেউ। বৌক মই মোৰ নিজৰ মাৰ দৰে সহায় কৰিব লৈছোঁ। আৰু আপোনালোকে মোক নিজৰ জয় বুলি মানি ল'ব নোৱাৰেনে? নীল ভাইটি, সেই কথাটো বাৰু মই কেনেকৈ সহজভাৱে মানি লওঁ? মাজনীও তই কচোন বাৰু, তই মাৰৰ বাবে তোৰ সঁচা ভাল পোৱা প্ৰেম তই জানো বিসৰ্জন দিব পাৰিবি? ডাঙৰ তই জানো বিসৰ্জন দিব পাৰিবি? মই এই কথাটো সহজভাৱে ল'ব পৰা নাই দেউতা। টকাৰ অভাৱৰ কাৰণে জানো সঁচা প্ৰেম বিসৰ্জন দি আন কাৰোবাৰ দেহাটো সঁপি দিব পাৰো দেউতা। আৰে আপোনালোকে হাত সাৱটি বহি আছে যে? হি ইজ ক্ৰিটিকেল। ইমিডিয়েট টেষ্ট দিব লাগিব, আৰু 1 ঘণ্টাৰ ভিতৰত যদি অপাৰেশ্যন নহয় তেনেহ'লে তেখেতক বচাব নোৱাৰি। কি কৰোঁ এতিয়া? ককাইদেউ, মই আপোনালোকক নিজৰ বুলি ভাবিয়ে সহায় কৰিবলৈ আহিছিলোঁ। যদি আপোনালোকে মোক নিজৰ বুলি ভাবিব নোৱাৰে তাক মোক ক'বলগীয়া একো নাই। মই পাৰিম দেউতা, মই পাৰিম। আৰু আপুনি মাৰ বাবে টকা আনক, মই পাৰিম।
আনকি মোৰ জীৱনটো ত্যাগ কৰিব পাৰিম তই বৰ ভাল ছোৱালী তুমি সঁচাই কৈছানে হিমাশ্ৰী? এয়া লোৱা তোক মই 2 লাখ টকা চেক এখন লিখি দিছোঁ। এয়া লওক দেউতা, চিন্তা নকৰিব। হিমাশ্ৰীৰ মা যেতিয়া মোৰো মা, মোক বচাবই লাগিব। আমি দুখীয়া হোৱাৰ কাৰণে আজি তোমাৰ প্ৰেম ভাল পোৱা টকাই জুকিবলগীয়া হ'ল ডাঙৰ টকাই জুকি প্ৰভু ভণ্টি, অ' ভণ্টি, ঘৰত আছানে? অ' দাদা, আহক আহক বহকি। হ'ব তুমি সেইখন বেঞ্চখন দাদা থোৱা। এইখন স্কেনো নাই নহয়, আকৌ এইখন কি হয়? ভণ্টি, হেৰি মা খবৰ খাতি কিবা পাইছেনে? আৰু এইটো লৈ যাচোন, এইটো সেই আইতাক দিবা, আইতাৰ কাৰণে লৈ আহিছোঁ। তাৰপৰা এইটো খোৱা বস্তু কিবা কিবি লৈ আহিছোঁ। তোমালোকৰ ঘৰত এইকেইদিন খোৱা বস্তু একো নাইকিয়া হৈ থাকিব। হ'ব দাদা, আমাৰ মা বাৰু ভাল হ'বনে? হ'ব ভণ্টি, তোমাৰ মা নিশ্চয় ভাল হ'ব। দাদা, দেউতা আৰু বাইদেউ মাৰ লগত মেডিকেলতে আছে। গধূলি আই আৰু মই অকলে অকলে ঘৰত কেনেকৈ থাকিম? আপুনি বাৰু থাকি দিব নেকি? হ'ব ভণ্টি, তুমি চিন্তা নকৰিবা। মোৰোচোন ঘৰত মা, দেউতা, ভাইটি, ভণ্টি কোনো নাই। মই তোমালোককে নিজৰ ভণ্টি বুলি ভাবোঁ জানা। হ'ব দিয়া, আজি মই তোমালোকৰ ঘৰতে থাকি দিম। তুমি চিন্তা ভণ্টি, মই এতিয়া যাওঁ। মই গধূলিকৈ আহিম দেই। ভণ্টি, মই যাওঁ দেই। হে প্ৰভু, মেনকাৰ অপাৰেশ্যন যাতে তুমি ভালে কুশলে পাৰ কৰা প্ৰভু। মেনকাৰ অপাৰেশ্যন যাতে তুমি ভালে কুশলে পাৰ কৰাও প্ৰভু। কংগ্ৰেচুলেশ্যন, আপোনালোকৰ অপাৰেশ্যন ভালে ভালে হৈ গ'ল। এতিয়া পেচেণ্টক দেখা কৰিব পাৰিব। তেওঁৰ মূৰত বৰ বেয়াকৈ দুখ আছে আৰু তেওঁ মানে কি ছাৰ? তেওঁ হয়তো চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাবও পাৰে। কি দেউতা, মই এইবোৰ কি শুনিছো? জানুৱাৰী মায়ে গোটেই জীৱনৰ বাবে ৰঙীন পৃথিৱীখন নেদেখা হৈ যাব। মোক চিনি নোপোৱা হৈ যাব। দেউতা, আৰু মই মাৰক সেইদৰে হাতত ধৰি কওঁ, মেনকা তুমি যে এতিয়া অন্ধ। ৰ'ব, আপোনালোকে এইদৰে ভাগি নপৰিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিশ্চয় ভাল হ'ব। আহক, এতিয়া পেচেণ্টক দেখা কৰিব। আহক। ডাঙৰ বল মাৰক চাই আহোঁগে। কিন্তু এটা কথা, তই মাৰ আগত বৰকৈ কন্দা কথাখন নকৰিবি। বৰকৈ কন্দা কথা নকৰিবি। বল আহক, এতিয়া পেচেণ্টক দেখা কৰিব। মেনকা তুমি চাগে বৰ কষ্ট পাইছা ন? ৰ'ব, পেচেণ্টক মাত বোল নকৰিব। 2 দিনৰ পাছত তেখেতক ঘৰলৈ লৈ যাব পাৰিব। কিন্তু চকুৰ বেণ্ডেজ 7 দিনৰ পাছতহে খুলিব পাৰিব। আমি আশা কৰিছোঁ তেখেতে যাতে এই সুন্দৰ পৃথিৱীখন দেখা পায়।
দেউতা, মায়ে যদি সঁচাকৈ চকুৰে নেদেখা হৈ যায় তেনেহ'লে কি হ'ব দেউতা? ডাঙৰ মোৰ হৃদয়খনে দুখ সহিব নোৱাৰা হৈ গৈছে আৰু মোৰ চকুযোৰে যেন চকুৰ পানী ওলাব নজনা হৈ গৈছে। হৃদয় হ'ল বুলিয়ে নোৱাৰো। কিমান সহিব আৰু এই চকু হ'ল বুলিয়েনো কিমান চকু পানী ওলাব। চকুৰ পানীবোৰো চাগে নোহোৱা হৈ গৈছে। মাজত চকুৰ পানীবোৰো মোৰ নোহোৱা হৈ গৈছে। দেউতা, সদায় সদায় আমাৰ লগত কিয় এনেকুৱা হয়? কিয় এনেকুৱা হয়? মেনকা আমাৰ আজিলৈকে যুগ্ম জীৱন 20টা বছৰ পাৰ কৰিলো। তোমাক এটা চৰ মৰাটো বাদেই কথা, মই তোমাক এষাৰ টানকৈও পোৱা নাছিলো। জানোচা, তুমি হৃদয়ত আঘাত পোৱা বুলি। কিন্তু তোমাৰ প্ৰতি থকা মৰম ভগৱানে সহিব নোৱাৰিলেও মেনকা, ভগৱানে দোকান খুলিলি? অঁ খুলিলোঁ পাই। এই চাহ খাবলৈ কিবা এটা লৈ যাওঁ দে, খুচি দিয়ক। চিঙৰাকে লৈ যাওঁ নহয় দে কেইটামান। পাই। এই হিমাশ্ৰী মাকৰ খবৰ কিবা পাচোন। খবৰ খাতি পাই আছোঁ বাৰু, কিন্তু বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল বুজিছ। কাইলৈ মানে অপাৰেশ্যন হ'ব, এসপ্তাহমান লাগিব ঘৰলৈ আনিবলৈ। মানে বহুত ডাঙৰকৈ দুখ পালোঁ। এইটো বেয়া কথা হ'ল দেই। কথা এটা কওঁতে বেয়া নাপাবি আকৌ দেই। কি কথা কচোন? এইটো প্ৰকৃততে এক্সিডেণ্ট নাছিল বুজিছ, এইটো এক্সিডেণ্ট কৰাইছিল। হয় জানো? কোনে কৰিব হয় তেহেঁতক এক্সিডেণ্ট? এক্সিডেণ্টটো কোনে কৰিছে মই ধৰিব পাৰিছোঁ, কিন্তু উপযুক্ত প্ৰমাণ নোহোৱালৈকে আমি কথাটো ক'ব নোৱাৰিম বুজিছ। কথাটো হয় জানো? ইমান দুখীয়া মানুহ ঘৰৰ কোনোবা হয়তো থাকিব পাৰেনে বাৰু? পাৰে বুজিছ। ধুনীয়া ছোৱালী থাকিলে মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। ধুনীয়া ছোৱালী মানে এইটো হিমাশ্ৰী কথা কৈছে। মই কথাটো ভালকৈ ধৰিব পৰা নাই, তই মোক অলপ বুজাই কচোন। তেতিয়াহ'লে মই কৈ আছোঁ শুন। এতিয়া বুজিছ না, আমি দুটাই ভালকৈ কথাটো ইনভেষ্টিগেশ্যন কৰিব লাগিব। ইমান দুখীয়া ঘৰখনটো এনেকৈ ধ্বংস হৈ যাব দিব নোৱাৰোঁ। মইতো বহুত টকা খৰচ হ'ল গম পাইছ নাই? চাব লাগে। এইবোৰ আমি যদি নাচাওঁ আমাৰ নিচিনা আৰু ধনী মানুহে কেতিয়াও নাচায় বুজিছ। এটা কাম কৰিব লাগিব, আমি দুটা কথাটো মানে চোৱা কৰিম, উলিয়াম কোনে কৰিছে কামটো। ডাঙৰ মাৰক বাহিৰলৈকে লৈ আনো। আজি প্ৰথম দিনা তেওঁ চকু খুলিম যেতিয়া সুন্দৰ পৃথিৱীখনে বাহিৰতেই ভালকৈ চাই ল'ব। লৈ আহ, বাহিৰলৈকে লৈ আহ। ব'লা মা। ডাঙৰ চাওঁ এইফালে লৈ আহ, এইফালে এই ইয়াতোৰখনতে বহাই দিয়ে। আনা এইফালে। ইয়াতে বহা। মেনকা চাওঁ ইয়াতে বহাচোন, ইয়াতে বহা, ইয়াতে বহা, এইফালে। ইয়াতে বহা। দেউতা, আজি এটা খুব ভাল দিন ন দেউতা? আমাৰ মায়ে যেন আজিৰ পৰা এটা নতুন জীৱন পাব ন দেউতা? সঁচাও মাজনী, সেই তোমাৰ ত্যাগৰ ফলতেই আজি মাৰাই এটা নতুন জীৱন পাব। আৰু মেনকা, তোমাৰ ডাঙৰ ছোৱালী বৰ মৰমৰ ন? আপুনি ঠিকে কৈছে। আমি টকাৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মৰমৰ দুখীয়া নহয় ন মাজনী? হয় মেনকা। আজি মোৰ বৰ ভাল লাগিছে জানো। আজি যে কিমান দিনৰ মূৰত মায়ে আমাক দেখিব আৰু দেখিব এই ৰঙীন পৃথিৱীখন। আৰু দেউতা, সদায়নো কিমান দুখত কটাবা অ'? আজি অন্ততঃ এটা মিচিকীয়া হাঁহ হ'লেও মাৰা দেউতা। জানো কিন্তু
কিন্তু মোৰ যে হাঁহিবলৈ ভয় লগা হৈছে জানোছা মই হাঁহিলে আকৌ ভগৱানে এবাৰ মোক কান্দুৱাই দিব জানো মোৰ যে হাঁহিবলৈ ভয় লগা হৈ গৈছে বাৰু মা তোমাৰ বাৰু মই চকু খুলিম তুমি বাৰু প্ৰথমে কাক চাবা কোৱাচোন তোমাকে চাম অ' মাজনী, প্ৰথমে তোমাকে চাম। কিমান ভাগ্য বলত তোমাৰ নিচিনা এজনী ছোৱালী পাইছোঁ মই। এইফালে আমাৰ চকু খুলিম এতিয়া নহয় এইফালে খোলা বাইদেউ। মা কিন্তু তুমি মোক প্ৰথমে চাবা দেই। ৰ'বাচোন ভণ্টি মা 1 2 3 কোৱাচোন তুমি এতিয়া কাক দেখিছা মাজনী, অ' মাজনী, মই যে চকুৰে একোৱে দেখি পোৱা নাই, চবফালে আন্ধাৰ দেখিছোঁ যে। মা তুমি সঁচাকৈ দেখা নাই নেকি ভালকৈ চোৱাচোন মেনকা তুমি মোলৈ চোৱাচোন তুমি দেখিছা চোৱা তুমি ভাল পোৱা চাৰ্টটোকে মই পিন্ধি আছো চোৱাচোন তুমি দেখিছা নমস্কাৰ বন্ধুসকল, আপোনালোকে জীৱন যুদ্ধ পাৰ্ট 2 ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পিছৰ খণ্ডটো আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।